গাইছ ব্ৰিজখন হোৱাৰ পৰা আমাৰ নলবাৰীৰ মানুহখিনিৰ বহুত সুবিধা হৈছে ডাইৰেক্ট গুৱাহাটী যাব পাৰি ইমান কাম চাম নহয় আৰু ভূপেন কি ক'বা কি ক'ম মানে আগতে আছিল মানে কলেজী ৰাস্তা মানে ট্ৰেইন আছিল তো মানে ট্ৰেইনৰ অলপ অসুবিধা হয় না ধৰি লওক আৰু গাইছ এই বাটটোৰ নাম হ'ল গৌৰৱ পথ তো হেল্ল' গাইছ গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই নিউ ব্লগ তো গাইছ আজি আছে এটা চাইকেল ৰাইড মোৰ গাঁৱৰ পৰা মানে পিপলিবাৰীৰ পৰা নলবাৰীত তো চান্তাৰ পৰা এটা চলি আহিব তাতে দৈ লগ হ'ম আৰু যাম তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ মই আহি পালোঁ চান্তা তো গাইছ ফাইনেলি আহি পেলাক ভূপেন ভূপেন আহি পেলাক আৰু দেখছি না পুৰা একদম চিম্পল ড্ৰেছ হৈছে মই ভাবিছিলোঁ পুৰা সাজি কাচি আহিব মানে মোৰ এই ড্ৰেছ আৰু আছামিজ ড্ৰেছ তো কোনো ধৰণৰ বেলেগ ড্ৰেছ নাই আছামিজ ড্ৰেছ একটা চিম্পল ড্ৰেছ পিন্ধি বহুত ভাল পাওঁ তো সেইকাৰণে আজি হিমানৰ লগত আজি নলবাৰী ৰাইড কৰিম বুলি ভাবিছোঁ তো গাইছ ৰাতিপুৱাই দোকান খোলাই নাই চান্দাৰ চকত দেখছি না তই ভূপেন কি ক'বা মানে কলিৰ যুগ না মানে ঘূৰি লাগে আৰু গাইছ আমি পালো এতিয়া ব্যায়ামপুৰ দুৰ্গা মন্দিৰ ৰাজমুকুট থিয়েটাৰ চাওক ব্যায়ামপুৰ দুৰ্গা মন্দিৰ বিবাহ চলি আছে ভৱনত আৰু গাইছ আহি পাই গ'লোঁ পানীগাঁও চক আৰু পানীগাঁও চকতো প্ৰায়ভাগ দোকান খোলাই নাই আৰু গাইছ মোৰ এই আগত দেখিৰ বাওঁফালৰ ৰাস্তাটোৱেদি যাই কিনে আৰু নাংমান গেলিয়ে পাই বৰদেশৰ আখৰা গৃহ আৰু তাতে আখৰা চলি আছে হাতে সোমাব চেষ্টা কৰিম আৰু গাইছ এইখন হৈছে প্ৰজাপতি বিবাহ ভৱন ইয়াতে কোনোবাই বিয়া চিয়া পাতিব পাৰে আহি যাব আৰু আগত আছে দিল্লী পাব্লিক স্কুল আৰু এইখন হৈছে দিল্লী পাব্লিক স্কুল পানীগাঁও একদম ওচৰতে আৰু এইখন হৈছে BD ৰিজৰ্ট এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট আৰু গেট চেট বন্ধ হৈ আছে নেকি নাজানো এই পুৱাই 7টাই বজা নাই অপেন কৰি দিয়া নাই বৰ্তমান তো সুধি লওঁ একবাৰ পাৰ যদি তো গাইছ সুধি ল'লোঁ কিন্তু ভিতৰত সোমাব নিদিলাক তো আহাতে পাৰিলে সোমাম যদি দেৰি নহয় তো গাইছ আহি পালোঁ খাজৰাৰ এই বিখ্যাত শিৱ মন্দিৰটো শিৱ মূৰ্তি চাওক বাপৰে তো গাইছ মই আহি পালোঁ খাজৰাৰ এই বিখ্যাত শিৱ মূৰ্তিটো তো মোৰ এই একদম ওচৰতে আছে চাওক কিমান মূৰ্তি এইটো 90 ফুট মান হ'ব চাগে আৰু গাইছ ইয়াত আৰু কিবা এটা মন্দিৰ বনাই আছে কমপ্লিট হোৱা নাই আৰু গাইছ এটা কথা আপোনালোকে জানে নে নাজানো এইটো হ'ল বিশ্বৰ নহয় মানে আমাৰ ইণ্ডিয়াৰ 3 নম্বৰ শিৱ মূৰ্তি আৰু আমাৰ অসমৰ ফাৰ্ষ্ট শিৱ মূৰ্তি এইটো একদম চাওক চাই লওক ইয়াৰ শিৱ মন্দিৰটোত CC কেমেৰা ফিটিং কৰাই আছে প্ৰত্যেকটা অংশতে তো গাইছ এই মূৰ্তিটোৰ তলত এটা গুহা আছে তো গুহাটোৰ ভিতৰত মন্দিৰ আছে পুৰা থাপনা আছে আৰু মূৰ্তি আছে তাৰ ভিতৰত আৰু এতিয়া নুমাং দক এই পুৱাই পূজাৰী আহিছে এতিয়া পূজা কৰি আছে
কালি আহিবা পাৰিলোঁ ইচ্ছা কৰিলে কিন্তু নাই নহ'ব কলেজ আছে না বেন কি ক'বা তোৰ বিষয়ে এতিয়া কি ক'ম মানে আপোনালোকে আহক আমাৰ নলবাৰী জিলাৰ খালধাৰাত আছে তো নলবাৰীৰ কাষতে আৰু তো আজি মই মানে সদায় মানে প্ৰায় আহি থাকোঁ আৰু কেতিয়াবা আমি সময় পালে আহি থাকোঁ তো আপোনালোকে আহক আৰু আজি সিমান আহিল মোৰ লগত তো বহুত ভাল লাগিল আৰু আপোনালোকে আহক মজা এটা দিব তো আপোনালোকে আশীৰ্বাদ ল'ব আহক তো আহি যাব হোক যাম এতিয়া আমি তো এতিয়া যাই আছোঁ আমি নলবাৰী টাউন অৰ্থাৎ আমাৰ যিহেতুটো ফাৰ্ষ্ট ৰাইড হয় তো সিমানৰ ফাৰ্ষ্ট ৰাইড মোৰ লগত কাৰণ মইতো আহি থাকোঁ না নলবাৰীত মানে ঘণ্টাত মানে 3বাৰমান অহা যোৱা কৰি থাকোঁ তো গাইছ আমি পাই গ'লোঁ এতিয়া পল্লা ৰোড নলবাৰী আৰু গাইছ দেখছা এই বৰেৰ পাই গোপাল বজাৰত মানুহ বজাৰ দিল লাগে চাহলা আৰু গৰ্দনত দাউৰি চৰি আছে আৰু চলি মাহানে ইণ্টাৰভিউ দিব দে আর তো আর দিন দে আর যা 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 গাইছ এইখন হৈছে নলবাৰী ছোৱালী স্কুল আমি পালোঁ এতিয়া নলবাৰী বৰ মছজিদ চক তো বলক তো গাইছ আহিবা পাই গ'লোঁ ৰ'ব নলবাৰীৰ এখন অভাৰ ব্ৰিজখন তো এইখিনি ইয়াত উঠাতে গোটেই এনাৰ্জি শেষ হৈ যাবহে ভূপেনকে কেমেৰাটো ধৰিবা ডাঙৰে আৰু দে আৰু যি আছে আছে পাই গ'লোঁ আমি নলবাৰী ব্ৰিজ তাপৈ গাড়ী কি চাওঁনে আৰু এতিয়া এখন ট্ৰাক গৈছিল গোটেই ব্ৰিজখন আহি লৈছি বাপ্পা ঐ আৰু তিনিখান চাৰিখান যদি এটা একেলগে আহে কি অৱস্থা হ'ব বাপ্পা পাই গ'লোঁ নলবাৰী টাউনৰ এইখন ব্ৰিজ এইখন হৈছে নলবাৰীত থকা একমাত্ৰ ব্ৰিজ আৰু এতিয়া এখন ট্ৰেইন গুচি গ'ল আৰু এখন ডাম্পাৰ আহিব নোৱাৰে গাইছ গোটেই ব্ৰিজখন আহি দিলোঁ ৰে দেই তাৰ আগত আছে আমাৰ চাইকেল ব্ৰিজখন হোৱাৰ পৰা আমাৰ নলবাৰীৰ মানুহখিনিৰ বহুত সুবিধা হৈছে ডাইৰেক্ট গুৱাহাটী যাব পাৰি ইমান কাম নহয় আৰু ভূপেন কি ক'বা কি ক'ম মানে আগতে আছিল মানে তলেদি ৰাস্তা মানে ট্ৰেইন আছিল তো মানে ট্ৰেইনৰ অলপ অসুবিধা হয় না ধৰি লওক ডাইৰেক্ট মানে ট্ৰেইন আহিলে মানে সেই ফেল দিলা ব্ৰিজখনক আহি বহুত বেছি ধুনীয়া লাগিল আৰু মানে আহি কিনে ৰাতিপুৱাৰ পেজটো মজা দক তো আপোনালোকে আহক মানে ব্ৰিজখন আপোনালোকে আহাটোতো দেখাই পাব নলবাৰীত পিছফালে আছে হৰি মন্দিৰ মই দেখুৱাই দিম এইটো হৈছে হৰি মন্দিৰ নলবাৰীৰ য'ত ৰাজ হয় ৰাজ পূৰ্ণিমা তো ইয়াৰ পৰা ওলাই যাওঁ আৰু বেছি মই নাথাকোঁ বৰ্তমান মই আহি পালোঁ নলবাৰী গুৱাহাটীৰ পৰা আহিলে যোনটো নলবাৰীত সোমোৱা পথ সেইটো পথত বলক দেখুৱাই আছোঁ ৱেলকাম টু চিটি অফ ৱেষ্টম নলবাৰী আৰু গাইছ এই পথটোৰ নাম হ'ল গৌৰৱ পথ তো আমি এতিয়া বজাৰ অৱস্থিত আছোঁ গৌৰৱ পথত মই দেখুৱাই আছোঁ ৰ'ব তো গাইছ আপুনি যদি গুৱাহাটীৰ পৰা আহে এইটো চাইডৰ পৰা যদি আহে আপুনি এইটো চাইডৰ পৰা আহে তেতিয়াহ'লে এইটো চাইডে নলবাৰী এইটো আৰু যদি এইটো চাইডৰ পৰা আহে তেতিয়া মেইন হৈ পাব এইটো আৰু এতিয়া গুৱাহাটী যাব পাৰিব ডাইৰেক্ট টাউন এই চিধাই যদি যায় আপুনি ইফালে তেতিয়াহ'লে আপুনি গুৱাহাটী পাই যাব আৰু এই পথটোৰ নাম হৈছে গৌৰৱ পথ আৰু ভূপেনে আছে তাতে
ডাইৰেক্টে নলবাৰী গেটখনত সোমাই পাব এইফালে আমাৰ ভাগ্যশ্ৰী মটৰ্ছ চাই লওক এইখন নলবাৰী গেট আৰু এইখন ভাগ্যশ্ৰী মটৰ্ছ আৰু গাইজ এতিয়া আমি যাই আছোঁ বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহলৈ তো দেখুৱাবলৈ চেষ্টা কৰিম ৰ'ব বলক আৰু এইখন হৈছে গাইজ পানীগাঁও চেণ্ট মেৰী স্কুল আৰু গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহলৈ তো ভিতৰত যাই কিনে সুধোঁ কি হৈ আছে এতিয়া আহি পালোঁ আখৰা গৃহ আৰু এয়া চাওক আৰু গাইজ অহাকালি আছে ইয়াত মঞ্চ উদ্বোধনী অনুষ্ঠান আৰু সেইকাৰণে পূৰা একদম কামত লাগি আছে পূৰা বনাই আছে মঞ্চ আৰু এখন মঞ্চ দিয়ে গোটেই এক বছৰটো চলিব লাগিব এইটো হৈছে পিছফালৰ দৃশ্য আৰু ইয়াত আছে ৰান্ধনীশাল আৰু সেই ৰুমটো যে দেখিছে তাতে হয় আখৰাৰ কিছুমান দৃশ্য পাৰ্ট আৰু এইবিলাক হ'ল কিছুমান ডেক'ৰেশ্যনৰ বস্তু আৰু গাইজ ইয়াৰ পৰা ওলাই যাওঁ এতিয়া বোলে আখৰা নহয় গধূলি 4টা বজামানৰ পৰাহে হ'ব তো বলক ঘৰলৈ বুলি আৰু গাইজ ঘৰ আহি পাই আৰু এতিয়া আমি গৈ আছোঁ এখন খেল চাবলৈ টুৰ্ণামেণ্ট ফুটবল খেল টুৰ্ণামেণ্ট এখন চাবলৈ গৈ আছোঁ তো বলক ৰাতিপুৱাই গৈছে খেলা চেলা চাই আহি কিনে ভাত চাত খাই কিনে অলপ বাগাত দিলোঁ ভিডিঅ'টো শেষ কৰিব টাইমে পোৱা নাছিলোঁ তো গাইজ আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল দে আৰু কিমান চাৰ যা হ'ব যা